নমস্কাৰ বন্ধুসকল, আছামিজ জিকে ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ মই প্ৰতিদিনে লৈ আহিম একোটিকৈ নতুন ভিডিঅ'। গতিকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব বুটামটো আৰু কাষতে থকা বেল বুটামটো ক্লিক কৰিব বুলি আশা কৰিলোঁ। আজি আপোনালোকক সাধাৰণ জ্ঞানৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন সুধিম। আপোনাৰ হাতত 5 ছেকেণ্ড সময় থাকিব। চাওকচোন আপুনি কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে আৰু নিজকে পৰীক্ষা কৰক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? উত্তৰ, হেনৰি জোচেফ টুইনাম আছিল অসমৰ প্ৰথমজন ৰাজ্যপাল। দ্বিতীয় প্ৰশ্নটো হ'ল, অসমত বিমানবন্দৰ কেইখন আছে? ইয়াৰ উত্তৰ হ'ব, অসমত 7খন বিমানবন্দৰ আছে। 3 নম্বৰ প্ৰশ্ন হ'ল, বৰ্তমান অসমৰ জিলা কেইখন? উত্তৰ, বৰ্তমান অসমৰ জিলা হ'ল 34খন। 4 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম আছাম মিহিৰ। 5 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া এভাৰেষ্ট শৃংগ পৰ্বতাৰোহীজন কোন? ইয়াৰ উত্তৰটো হ'ব তৰুণ শইকীয়া। হয় বন্ধুসকল, তৰুণ শইকীয়া আছিল প্ৰথম অসমীয়া এভাৰেষ্ট শৃংগ পৰ্বতাৰোহীজন। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।